হোষ্টেলে পুলিচ পঠিয়াইছিলো মানে তোমাক কোনে ক'লে? আজি নিউজত ওলাইছে। নিউজত? এই সাংবাদিক পুৰুষে আৰু সৰু সৰু কথা কিছুমানকে ডাঙৰ নিউজ বনাই দিয়ে। এই সৰু কথা নহয় কৰণ, তুমিতো জানা সেই মাটিখিনি তোমাৰ দেউতাৰ মৃত্যুৰ আগতে বস্তিৰ মানুহৰ নামত লিখি থৈ গৈছিল। দেউতা এখন সাধাৰণ বগা কাগজতে লিখি দিছে। এনেকুৱা সাধাৰণ বগা কাগজ আইনে মানি নলয়। মাটিখিনি আমি পাম না? মাটিখিনি ভৱিষ্যতে ঘূৰাই ল'বলৈ দেউতাৰ লিখি দিয়া নাছিল নহয়। জানো দেউতাই দুখীয়া মানুহখিনি দুখ সহ্য কৰিব নোৱাৰি তাক আশ্ৰয় দিছে। কিন্তু মা মইতো দেউতাৰ দৰে উদাৰ হ'ব নোৱাৰো। সেই মাটিখিনিৰ বৰ্তমানৰ মূল্য 3 কোটি টকা। কিন্তু তোমাৰ দেউতাৰ মনৰ ইচ্ছা। মৃত্যু হোৱা মানুহ এজনৰ মনৰ ইচ্ছাৰ কি মূল্য থাকিব? তুমি মৃত্যু হোৱা মানুহ এজনৰ বিষয়ে এনেকৈ ক'ব পাৰিছা? মা কথাখিনি তুমি নুবুজা কিয়? যিখিনি মানুহৰ লগত আমাৰ কোনো সম্পৰ্কই নাই সেই মানুহখিনিৰ নামত 3 কোটি টকা ত্যাগ কৰাৰ কি অৰ্থ থাকিব পাৰে? সেই মাটিখিনিত সৰু সৰু জুপুৰি বান্ধি অভাৱৰ সৈতে যুঁজি থকা মানুহখিনিক নিজৰ সম্পত্তি বুলি আৰু একো নাই কৰা। সেই মানুহবোৰতো আমাৰে। কথাবোৰ মই তোমাৰ দৰে ভাবিব নোৱাৰো। কিয় নোৱাৰা? কাৰণ তুমি এজন ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্টৰ। তুমি এজন আমাৰ ৰাজ্যৰ ধনী মানুহ। সেইবাবে কথা সেইটো নহয়। তেতিয়াহ'লে কথা হ'ল সেই বস্তিৰ পৰা সিহঁতক আঁতৰ কৰিব পাৰিলে তাত ভালেকেইটা ফ্লেট বনাব পৰা। আৰু আজিৰ তাৰিখত সেই ফ্লেটৰ বিনিময়ত আমি কমেও 50 কোটি টকা উপাৰ্জন কৰিব পাৰিম। এবাৰ ভাবি চোৱাচোন বা এবাৰ ভাবা আমাৰ ব্যৱসায় কিমান দূৰ আগুৱাই যাব। পৃথিৱীখন বৰ্তমান প্ৰতিযোগিতাত। ইয়াত আনৰ কথা ক'বৰ সময় নাই। কেৱল দৌৰিব লাগে দৌৰিব লাগে। কিন্তু আনৰ বুকুত ভৰি থৈ নহয়। কাৰোবাক কন্দুৱাই হাঁহিব নোৱাৰি কৰণ। মই আনৰ অন্যায় হোৱা কাম নকৰোঁ। এইবুলি মই দাতা কৰ্ণ হ'ব নোৱাৰো। কৰণ তুমি সেই বস্তিৰ মাটিখিনি কথা পাহৰি যোৱা। মই নোৱাৰো। কৰণ তুমি মোৰ কথা নুশুনা। তোমাৰ কথা ৰাখিবলৈ গৈ মই 50 কোটি টকা লোকচান কৰিব নোৱাৰো। অলপ নহয় পল্লৱী, সেই বহুত সলনি হ'ল। দেউতাকে ব্যৱসায় কৰিছিল, কিন্তু তাৰ মাজতো দেউতাকৰ মনত মৰম ভালপোৱা আছিল। কাৰণ দেউতাকৰ সম্পূৰ্ণ বিপৰীত। পল্লৱী টেনচন নল'ব আণ্টি, মই আহিছো যেতিয়া এতিয়া সকলো ঠিক কৰি দিম আণ্টি। এইবাৰ কিন্তু তোমাক যাব নিদিওঁ দেই। কিয় আণ্টি? কিয় মানে বোৱাৰী কৰি ৰাখি ৰ'ব আণ্টি। আগতে কৰণৰ মনত অলপ মৰম ভালপোৱা সোমাই লওঁ, তাৰপিছতহে আপোনাৰ বোৱাৰী হোৱাৰ কথা চিন্তা কৰিম। কি কয় আণ্টি? তুমি যেতিয়া মাৰা আৰু দেউতাৰ লগত আমাৰ ঘৰলৈ সৰুতে আহিছিলা, তেতিয়াই তোমাৰ মাৰাক মই কৈছিলো যে পল্লৱীক এদিন হ'লেও মোৰ বোৱাৰী কৰিম। আৰু সেইদিনা তোমাৰ দেউতাৰক ফোন কৰোঁতেও কৈছিল। দেউতাই কি ক'লে আণ্টি? বৰ ভাল পালে। আমাৰ যে এওঁৰ লগত তোমাৰ দেউতাৰ কি যে মধুৰ সম্পৰ্ক আছে। দুয়োজন একেখন কাষিতে ভাত খোৱাৰ দৰে আছে। তেতিয়াহ'লে মই আপোনাৰ বোৱাৰী হ'বই লাগিব নে কি কয় আণ্টি?